Hello বন্ধুসকল, welcome to my YouTube channel Samir Vlogs and good morning and today লগতে সৰস্বতী পূজা আন্তৰিক শুভেচ্ছা আৰু সকলো ভন্টি বাইদেউ পেহী মাহী জেঠাই সকলোলৈ সৰস্বতী পূজা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আৰু আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ পাহাৰৰ মাজৰ পৰা গেংটক। এই গেংটকৰ আজি ফাৰ্ষ্ট মৰ্ণিং দেখিছে ব্ৰেকফাষ্ট, আৰু পাহাৰৰ মাজত সদায় মেগীটো বহুত ধুনীয়া লাগে খাই। এই মেগী আমি খাবলৈ লৈছোঁ পাহাৰৰ মাজত গেংটক হোটেলত থাকি। কালি ৰাতি আহি পালোঁ। আজি ৰাতিপুৱা ভিডিঅ'টো যিটো আপলোড কৰিছিলোঁ সেই ভিডিঅ'টো আপোনালোকে দেখিছে, আহি পাইছোঁ। এতিয়া একদম গা পা ধুই ফ্ৰেছ হৈ ব্ৰেকফাষ্ট কৰি ওলাই যাম। নাথুলা পাছ গৈ আছোঁ এতিয়া। ব'লক তেন্তে আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। নাথুলা পাছৰ কেনেকুৱা এটা মজা সৌন্দৰ্য পৰিৱেশ তাকে চাই আহোঁ। ব'লক তেন্তে আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। আমি এতিয়া ওলাইছোঁ নাথুলা পাছৰ অভিমুখে। মোৰ ৱাইফ দেখিছে নাই, একদম ধুনীয়াকৈ সাজি কাজি। এইফালে মিন্ময় মাক, মিন্ময় ৱাইফ, এইফালে মিন্ময় দেউতাক। মিন্ময় ক'ত গ'লা? হাঁহ এটা দি দিয়া আকৌ। অঁ চব ৰেডি। আকৌ এই ভাইয়াৰ লগতে ভাইয়াৰ লগতে নাথুলা পাছ ওলাইছোঁ। নাথুলা যা ৰায়, চলিয়ে লেটছ গো। পাছৰ পাৰ্মিটখন চেক কৰিলে, লিখি লৈছে পাৰ্মিটখন, ষ্টাম্প মাৰি দিলে ধুনীয়াকৈ, পাৰ্মিট দি দিলে। এতিয়া চলো নাথুলা পাছ। দেখিছে ধুনীয়াকৈ চেক গেটখন ধুনীয়া। ছিকিম পুলিচৰ চেক পোষ্ট হেডকোৱাৰ্টাৰ হয়। আজি বহুত দুখিত আছে, আজি কাঞ্চনজংঘাটো নেদেখোঁ। কাঞ্চনজংঘা মাউণ্টেইনটো দেখিলোঁ হ'লে, নহ'লে আজি ৱেডাৰটো বহুত বেয়া, সেইটো দেখা নাই পোৱা। নহ'লে এইটো চাইডে কাঞ্চনজংঘা মাউণ্টেইনটো আছিলে। ইয়াতে ষ্টলবিলাক আছে, গ্লভছ ল'ব পাৰে, চাহ কফি খাব পাৰে ধুনীয়াকৈ। গ্লভছ চবফালে। বহুত ঠাণ্ডা, বহুত ঠাণ্ডা, বহুত ঠাণ্ডা। এইফালে আহি এখন ষ্টল পালোহি। এখন ষ্টলত চব কাপোৰ চাপোৰ চব পাব ধুনীয়াকৈ একদম। ৱাইফে দেখিছে চশমা ল'লে, গ্লভছ লৈছে, এইটো লৈছে, টুপি লৈছে। টুপি নাই লোৱা ন? অঁ দেখিছে কি ধুনীয়া এখন ষ্টল, চব বস্তু পায় ইয়াত, যেনেকুৱা যি লাগে আৰু। এইফালে ইয়াতে বৰফ পৰিলে ইয়াতে জেকেটো পাব ল'বলৈ, একদম জেকেট পিন্ধি যাব, ৰেণ্টত জেকেট পায় ধুনীয়াকৈ। কেবো পাব। এইখন তৰোৱাল কুঠাৰ, এইখন কুঠাৰ গাহৰি কাটি বনাম। এইখন তৰোৱাল বাহুবলী তৰোৱাল, দেখিছে ধুনীয়া একদম বঢ়িয়া আছে। এইফালে কাষ্টমাৰো আছে, এইফালে ৰাম খাই আছে, দেখিছে ধুনীয়া একদম। চব পাব ইয়াতে, যেনেকুৱা আছিলে। গৰম হ'বলৈ হ'লে গৰম পাব, ঠাণ্ডা হ'বলৈ হ'লে ঠাণ্ডা পাব, কফি পাব। এইফালে ৱাইন শ্বপো আছে, ভিতৰতে ৱাইন শ্বপো ৰাখিছে ধুনীয়াকৈ। এই দিদি এখন এই দিদিৰ ষ্টল হয়। दीदी का नाम क्या है? बिमला। बिमला दीदी का स्टॉल है, बिमला स्टॉल। रेस्टोरेंट का नाम है क्या? लाकी 7। अब আপোনালোকে আহিলে লাকি 7ত সোমাব ডাইৰেক্ট, আৰু বঢ়িয়া আছে ইয়াত খাব পাব। তাৰপিছত আকৌ নাথুলা পাছ যাব। এতিয়ালৈকে নাথুলা পাছ গৈ পোৱাই নাই আমি এতিয়ালৈকে। লাকি 7 ৰেষ্টুৰেণ্টৰ বাহিৰৰ ভিউ একদম। এই পাহাৰখন এইবিলাক চব বগা বগা বিলাক বৰফ পৰি আছে। অঁ এখেতে কি কৰি আছে? চব এইবোৰ বৰফ পৰি আছে অলপ অলপকৈ ধুনীয়াকৈ। এইফালে নাথুলা উঠি গৈ আছোঁ এতিয়া। এখন গেট দেখিছে,
আৰু চাইডেদি বাবা মন্দিৰ যাব পাৰে অলপ পিছত দেখাই আছোঁ আপোনালোকক বাবা মন্দিৰ এইবিলাক আমি আহি আছোঁ নাথুলাৰ পৰা ঘূৰি পিনি নাথুলা পাছ পাইছোঁহি এইফালৰ পৰা উঠি যাব লাগিব নাথুলা পাছলৈ অলপ অক্সিজেনৰ অকণ প্ৰব্লেম দিয়ে বহুত বতাহ বহুত ঠাণ্ডা ৱেডাৰ পলহ এতিয়া ওপৰলৈ উঠি গৈ থাকোঁ এইটো দেখিছে ৱেলকাম টু নাথুলা পাছ বহুত মানুহ ফুৰিব আহিছে সকলোৱে এইফালৰ পৰা যাব দিয়া নাই চাগে চিৰিয়েদি ইফালৰ পৰা যাব লাগিব আমি নাথুলা পাছত উঠি আহি আছোঁ অক্সিজেনৰ অকণ প্ৰব্লেম হৈছে মোৰে হৈছে বাৰু বেলেগৰ কি হয় নাজানো মই অকণ অসুবিধা পাইছোঁ অক্সিজেন বহুত ওপৰত 14,000 ফুট ওপৰত উঠি আছোঁ এতিয়া বৰ্তমান দেখিছে বহুত মানুহ আছে বহুত মানুহ আহিছে ফুৰিবলৈ বহুত ঠাণ্ডা পৰিছে কিমান বতাহ একদম পাহাৰৰ ওপৰত কেনেকুৱা ডাঙৰ বতাহ চাওকচোন কি ধুনীয়া ঠাণ্ডা বতাহ একদম এটা মেমৰিয়েল চাওকচোন ভাৰতৰ জাতীয় পতাকাখন কি ধৰণে উৰি আছে আজি 26 জানুৱাৰী দিনাখন ইমান ভাল লাগিছে কথাবিলাক কওঁতে অকণ অসুবিধা হৈছে অক্সিজেনটো অলপ কম উশাহটো লোৱাত অসুবিধা কিন্তু ব্লগ বনামেই দেশ থাকিলেও নাথাকিলেও ব্লগ চলিবই লাগিব ৰাইজে চাবই লাগিব কি ধুনীয়াকৈ 26 জানুৱাৰী দিনাখন উৰি লাগিছে ভাল লাগিছে কিবা এটা চক ইয়াত ভিডিঅ' কৰিব নিদিয়া মই মনে মনে ভিডিঅ' কৰিছোঁ এডাল কাটা তাঁৰ এই তাঁৰডালৰ ইফালে হৈ গ'ল চাইনা এইফালে হৈ গ'ল ইণ্ডিয়া দেখিছে এই বিল্ডিংবিলাক চব চাইনা এইবিলাক চব চাইনা মই মনে মনে ভিডিঅ' কৰিছোঁ ভিডিঅ' কৰিব নিদিয়ে একদম দেখিছে এইটো হ'ল ইণ্টাৰনেশ্যনেল বাউণ্ডেৰী দেখিছে বাউণ্ডেৰী লগত লাগি থকা কাটাডাল এই কাটাডালৰ ইফালৰখিনি হ'ল চাইনা চাইনা আৰু দেখিছে কি ধুনীয়া পৰিৱেশ বহুত ঠাণ্ডা নাথুলা পাছে বহুত ঠাণ্ডা দেই আহিছোঁ এটা ৱাইফৰ কেনেকুৱা ঠাণ্ডা চলো চলো এই চাওক নাথুলা 14,140 ফিট ওপৰত আছোঁ আমি এতিয়া বৰ্তমান ইয়াত কি ধুনীয়াকৈ এইটো সজাই থৈছে এটা টোপ এখন ধুনীয়া ফ্লেগ এইফালে আমাৰ দুগৰাকীয়ে ফটো মৰাত ব্যস্ত পাহাৰৰ ভিউ ওপৰত ভিডিঅ' কৰিব নিদিয়ে তেওঁলোকে অকণমান কৰি আনিছোঁ মনে মনে কিন্তু সেই যে আমাৰ ইণ্ডিয়া ফ্লেগখন তাত আছে সেইখনে আমাৰ ইণ্ডিয়াৰ লাষ্ট বৰ্ডাৰ সেইটোৱে তাৰ ইটো ছাইডৰ পৰা চাইনা বৰ্ডাৰ তাতে আছে ওপৰত দেখাব পাৰিলোঁ অলপমান আছে অলপ ভিডিঅ' আপোনাৰ ওপৰত দেখাম এডাল কাটাতাৰ আছে সেই কাটাতাৰডালে হৈছে চাইনা আৰু ইণ্ডিয়াৰ মাজৰ বৰ্ডাৰ কি ধুনীয়া এটা পৰিৱেশ চাওক নাথুলা পাছ বৰফ লাগে নেকি বৰফ বৰফ লাগিলে মোক কণ্টেক্ট কৰক লৈ যাম মই হৈ আছে এই চাওক নাথুলা পাছৰ বৰফ দেখিছে গোটেইফালে বৰফে আৱৰি আছে কি ধুনীয়া এটা বৰফৰ দেশত আমি দুলীয়াজানৰ পৰা আহি বৰফৰ দেশ পালোহি কি ধুনীয়া বৰফ আমি এতিয়া ধুনীয়াকৈ নাথুলা পাছ চাই আহিলোঁ বহুত ঠাণ্ডা বহুত কষ্ট পালোঁ এতিয়া গাড়ীত কেনেকুৱা লাগিলে খুৰী নাথুলা পাছ স্বপ্নাৰ কেনেকুৱা লাগিলে মিন্ময় কেনেকুৱা লাগিলে বহুত হাৱা বহুত ঠাণ্ডা গাড়ীত হিটাৰ লৈ আহিছোঁ এতিয়া এই ৰ'দো দিছে যদিও হিটাৰ লৈ আহিবলগীয়া আছে আজি নাথুলা পাছৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ এতিয়া আৰু বাবা মন্দিৰ আছে আৰু চাংগু লেক আছে এইটো এটা বেলেগ ভিডিঅ' হ'ব তেন্তে বাই বাই নাথুলা পাছৰ ভিডিঅ' আপোনালোকক আগবঢ়াম চাব কেনেকুৱা লাগিছে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব থেংক ইউ বাই বাই